আমি এটা টাইম লৈ লওঁ। মেডেল লাষ্ট কেতিয়া লৈছা? মেডেল 19 লৈছা। আচ্ছা, আপোনালোকে এইটো ভাবেছি মই দীঘলী পুখুৰী পাৰত ছাতি লৈ মতা মানুহৰ লগত এইটো নহয়। মই আছোঁ এতিয়া আমাৰ অসমৰ একমাত্ৰ কেনুইং কায়াকিং প্ৰশিক্ষণ কেন্দ্ৰ অৰুজাই মৰিগাঁও। এখন হ'ল চাউনবিল, যিখন চাউনবিলত 2007 চনত নেশ্যনেল গেমছ হৈছিল। মই আপোনালোকক এই বিষয়ে আজি ভিডিঅ'টোত ক'ম। বহুত দৰকাৰী ভিডিঅ'। এইটো চাওক, এইটো টেকনিক নেকি? যিটো কাৰণত কি ধৰি ট্ৰেইনিঙৰ কাৰণে যিখিনি দৰকাৰ হয় তাৰ কিকৰ কাৰণে আমি এইটো আমি এটা টাইম লৈ লওঁ। সেইটো টাইমত হুইচেল বজাৰ লৈ সেইটো টাইমত শেষ হ'ব, আকৌ ৰিলেক্স ল'ব, আকৌ কিক মাৰিব। সেইটো টাইমত তেওঁলোকৰ হাতীটো তেতিয়া পুৰা পাৰফেক্ট হ'ব। আচ্ছা, এই যিটো কেনুইং কায়াকিং প্ৰশিক্ষণ চেণ্টাৰ স্পেচিয়েলি কেডিট তেওঁ যাব অনন্ত বৰঠাকুৰ ছাৰ। মোৰ ঘৰ শিৱসাগৰত। মই ইয়াত 2006 চনৰ পৰা ইয়াত আছোঁহি। বিশেষকৈ এজ এ কোচ হিচাপে মই ইয়াত আছোঁ। ডাইৰেক্টৰ স্পৰ্টছ ৱেলফেয়াৰ 6 বছৰৰ পৰা আপোনাৰ আমাৰ চুইমিংটো শিকোৱা হয়। কাৰণ শিকোৱা চুইমিংটো মই কম্পিটিশ্যনৰ নিচিনা নহয়, তাৰমানে আমাৰ যিটো কেনুইং কায়াকিং আছে, আচ্ছা, এইটো তাত ব'টিংটো কৰিবলৈ হ'লে প্ৰথমতে আমাৰ চুইমিংটো বহুত দৰকাৰী। কাৰণ চুইমিং নাজানিলে আমি ব'টিং কৰিব নোৱাৰিব। সেইটো প্ৰথমতে আমি ইয়াৰ চাৰ্কলৰ ভিতৰতে আমি প্ৰথমে মানে এই যিখিনি ৱৰ্কআউট বুলি কয় ন, গাটো গৰম কৰাৰ পিছতে আহি আমি চুইমিং কৰিব লাগিব। সৰুখিনিক চুইমিং আৰু ডাঙৰখিনিক আমাৰ আজি যিটো চিডিউল থাকে দিনটো, সেই চিডিউলটো বুজাই দিয়া হয় লাইন আপতে। এতিয়া আপোনালোকে চাওক, সেইকেইটা বাচ্ছা যিকেইটা মানে প্ৰথম আহিছে, ফাৰ্ষ্ট আহিছে, সেইকাৰণে সিহঁতৰ লাইফ জেকেট দি পেলাই হেৰি শিকাই থকা হৈছে। চাওক, 6 পৰা 8 বছৰ বয়সৰ ল'ৰা ছোৱালীক কিমান এটা খাটৰিছে। তাৰমানে কাৰোবাৰ কাৰণে পানীত ভৰি দিয়াটোৱে ভয়ংকৰ। এইটো কি? নতুনটোতকৈ বেলেগ। এইটো উশাহটো ল'ব পাৰিব, তেতিয়া পানীত পৰিলে দিগদাৰ নহয়। আচ্ছা, সাঁতুৰিব নজনা মানুহ আপোনাৰ ওচৰত আহিলে সাঁতুৰিব পৰা হৈ যাব? হা, ডাঙৰ মানুহকো শিকাই দিব না? দিম, চবকে দিম। বঢ়িয়া। বটিঙৰ ঘৰটো এইটো ন? এইটো এতিয়া তালৈকে গুচি যাবগৈ ন? এইবিলাকতো ঠিক কৰি লোৱা আহে ন? আচ্ছা, তাৰমানে ধৰি লোৱা এইখিনি ঠিক কৰিব লগা আছে ন? বা নতুনকৈ নাও আনিব লগা আছে? এইটো বাটি বুটি চলা নিচিনা হৈছে। নিজৰ প্ৰচেষ্টাত ন? ইহঁত কেইজনীও ল'ব ন? তোমালোকেও ল'বা? আহক, আপোনালোকে ওচৰ লাগি আহক। আচ্ছা, আমি উঠিলে পৰি যাম ন ছাৰ? হা, পৰি যাম ন? এইটো মানে বামতে প্ৰেক্টিচ হৈ ল'ব লাগিব। তাৰমানে এইটো আপুনি কোৱা মতে যে এইটো বামত প্ৰেক্টিচ হৈ ল'ব লাগিব, তেতিয়াহে, নহ'লে মই পৰি যাম। নধৰিবাচোন না, পৰিলে পৰি গ'লো তাৰপিছত পৰিলে মানে কনফাৰ্ম ন? কোনোবাই ধৰি আছে নেকি? এই দিয়াচোন। কেইদিন লাগে? পেডেল লোৱালৈকে 45 ডেজ লাগিব, যদি নিজৰ ভালকৈ দিয়ে। সেইটো কৰি আপোনাৰ ফ্ৰী হ'ব লাগিব, পুৰা ফ্ৰী হৈ যাব লাগিব। হ'ব লাগিব। আপোনাৰ এজ এ কলগছ কলগছত আপুনি বহিব ল'লে কিমান বেলেঞ্চ লাগিব। ঠিক আছে, কলগছৰ নিচিনা নহয়। যদি ৰখিলা তোমাৰ ইজ্জত তোমাৰ হাতত। যি কোৱা। এনেকৈ ন? এনেকৈ ল'ব লাগিব প্ৰথমতে, বেলেঞ্চটো এনেকৈ এই বেলেঞ্চটো লৈ ল'লে নেকি ন? আহিছে কিন্তু। কেইদিন ল'লে হা? ধৰক 25 দিনমান হৈ গৈছে। পুৰা মন দি কাম কৰিছে কিন্তু ন? এনেকৈ হ'লে পৰিব। এইখন ব'ৰ্ড এতিয়া সিহঁতে পুৰা আৰামত চলাই আছে। সিহঁতে ঘূৰি আছে তেনেকৈ ন? ব'লক আমি তেন্তে যাওঁ। এতিয়া কথাটো হ'ল কি, মই আপোনালোকক কৈ লৈছোঁ যে আজি অনন্ত বৰঠাকুৰ ছাৰ 2006 চনৰ পৰা এইটো প্ৰতিষ্ঠানৰ লগত জড়িত, যিজন প্ৰশিক্ষক অৰিজিনেলি ফ্ৰম শিৱসাগৰ। মই আপোনালোকক দেখুৱাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে মৰিগাঁৱত আমাৰ এইটো জেগাত এটা ইমান ইণ্টাৰনেশ্যনেল লেভেলৰ খেল কেনুইং কায়াকিং প্ৰতিষ্ঠানটো ইয়াত আছে, কোচিং চেণ্টাৰটো ইয়াত আছে। গতিকে মই আজি অনন্ত বৰঠাকুৰ ছাৰৰ লগত কিবা কিবি কথা পাতিম। সদ্যহতে আমি চাউনবিলৰ মাজত আছোঁ। এতিয়া ছাৰ, এইটো কি পজিশ্যন লৈ আছে? এইটো আমাৰ 200 মিটাৰ আমাৰ যিটো কম্পিটিশ্যন হয়, তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাইছোঁ। কেনুইং কায়াকিং বস্তুটো কি? কেনুইং মানে হৈছে আপোনাৰ আঁঠুকাঢ়ি যিটো পজিশ্যনত আপোনাৰ বোট চলোৱা হয়, সেইটো কেনুইং। আঁঠুকাঢ়ি চলাই যায়, সেইটো কেনুইং হৈ যায়। আৰু বহি পেলাই দুইটা চাইডে যিটো পেডলিং কৰা হয়, সেইটো কায়াকিং কৰা হয়। আচ্ছা। আৰু আমাৰ দুইটা ইভেণ্ট লগ লগাই এটা এছ'চিয়েশ্যন আছে, তাৰমানে ইণ্ডিয়ান কায়াকিং কেনুইং এছ'চিয়েশ্যন। আমাৰ এতিয়া অলিম্পিক ইভেণ্ট হয় এইটো আমাৰ। অলিম্পিকত আমাৰ 16টা গ'ল আছে। তাৰমানে আমাৰ এইটো নেশ্যনেল গেমছটো 2007 চনত ইয়াতে হৈছিলে। তাৰপিছতে 2007 চনৰ পৰা আমি ইয়াত কেনুইং কায়াকিঙৰ টীম, আছাম টীম প্ৰতিযোগিতাবোৰত চেম্পিয়নশ্বিপত গৈ আছোঁ।
এতিয়া 2007 চনৰ পৰা আমাৰ 2021 চনলৈকে আমাৰ 126টা মেডেল হৈছে 126টা গোল্ড চিলভাৰ ব্ৰঞ্জ মিলাই পেলাই 66 প্লেয়াৰ আছে ইয়াতো আপোনাৰ নেশ্যনেল মেডেল লাষ্ট ইয়েৰ এটা চিলভাৰ দুটা ব্ৰঞ্জ আছে আমাৰ এইকেইজন খেলুৱৈ ইয়াতো আছেই এতিয়া চিনিয়ৰ কাৰণে যাব যিটো নেশ্যনেল গেমছ কোৱালিফাই হ'ব এতিয়া নেক্সট আপোনালোকৰ ক'ত আছে কম্পিটিশ্যন হিমাচল প্ৰদেশৰ বিলাসপুৰত কেইজন যাব আমাৰ ইয়াৰ পৰা 14 জন যাম আমাৰ অসমৰ নাম লৈ জানে অসমৰ নাম এইটো আসাম টিমৰ টিম ৰিপ্ৰেজেণ্ট কৰিব এই খেলুৱৈসকলে অল আসামৰ ভিতৰত এইটো এটা চেণ্টাৰ আছে বিশেষকৈ ইয়াৰ সুবিধাখিনি মৰিগাঁও ল'ৰা ছোৱালীয়ে পাই আছে বিশেষকৈ আমাৰ অলপ থকা মেলা অসুবিধাৰ কাৰণে বাহিৰৰ ডিষ্ট্ৰিক্টৰ প্লেয়াৰবোৰ আহিব নোৱাৰে থাকি পেলাই যদি খেলে তাহাঁতৰ পাৰফৰ্মেঞ্চ বহুত ভাল হ'ব মানে প্ৰত্যেক বছৰ মেডেল আনি আছে যদি চৰকাৰৰ ফালৰ পৰা এইখিনি সুবিধা পাই যাওঁ 4 বছৰমানৰ ভিতৰত এটা ইণ্টাৰনেশ্যনেল প্লেয়াৰ উলিয়াব পাৰিম বুলি মই আশাবাদী কণ্ট্ৰভাৰ্চিয়েল হয় কথাটো তথাপিও কম আমাক লোন ফ্ৰী বন্ধন লোন এইবিলাকৰ সলনি মোৰ মতে এইবিলাক ল'ৰা ছোৱালীৰ কাৰণে ইনভেষ্ট কৰক বহুত কিবা কিবি কৰি দিব ইয়াৰ আপোনাৰ 2007 চনৰ পৰা 2018 চনলৈকে যিকেইটা ভৰ্তি আছিলে পুলিচে হওক বা আৰ্মিত মোৰ ইয়াৰ পৰা 25জন খেলুৱৈ আপোনাৰ ইয়াত ভৰ্তি হৈছে এই খেলৰ জৰিয়তে কাৰণ এইখন খেলৰ এটা নেশ্যনেল চাৰ্টিফিকেট হয় ক্ৰিকেট খেলিলোঁ আপোনাৰ যি ইভেণ্টে হওক 34টা ইভেণ্টৰ ভিতৰত যি ইভেণ্টে যেনেকৈ আসাম ৰিপ্ৰেজেণ্ট কৰিলে চাৰ্টিফিকেট পায় নেশ্যনেল চাৰ্টিফিকেট এখন ৰাষ্ট্ৰীয় চাৰ্টিফিকেটখন আমাৰ এই খেলৰ জৰিয়তেও পাই যায় ফিজ থাকে নেকি ছাৰ নাই ফিজ চব সম্পূৰ্ণ ফ্ৰী কাৰণ মৰিগাঁৱৰ নিচিনা কলেজত আমাৰ নেশ্যনেল প্লেয়াৰ হিচাপে আমাৰ এডমিশ্যন দিছে আপোনাৰ মৰিগাঁও কলেজৰ প্ৰিন্সিপাল আৰু ইকনমিক্সৰ এজন প্ৰফেচাৰ মানে আমাৰ যিকেইজন আছিলে নেশ্যনেল প্লেয়াৰ তেওঁলোকৰ এটা আৰ্থিকভাৱে সহায়ো কৰিছে কলেজৰ ফালৰ পৰা যে এইবাৰ খেলিবলৈ যাব সেই কলেজৰ হৈ যাব পুলিচক আৰ্মিকে হওক অকণমান বেলেগ চকুৱে চায় ধৰক এই ৰাষ্ট্ৰীয় প্লেয়াৰ হয় পইচা পাতি কোনো কথা নাই ইয়াত সকলো ফ্ৰী কাৰণ এছ'চিয়েশ্যনে যথেষ্টখিনি সহায় কৰিছে ইয়াত এছ'চিয়েশ্যনে আমাৰ খেলিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি যথেষ্ট সহায় কৰে চৰকাৰক আমাৰ যিখিনি অসুবিধা মই সেইখিনি চৰকাৰক জনাইছোঁ ধৰক আমাৰ এটা মাল্টি জিম লাগে এটা হোষ্টেল লাগে আৰু এইখিনি অলৰেডি স্পেচ আছে ছাৰ স্পেচ আছে আমাৰ তেওঁলোকে অলৰেডি প্ৰপ'জেল দিছোঁ অলৰেডি বুট ষ্টেণ্ডটো বনাই দিছে তাৰপিছত ল'ৰাৰ বইজ কমন ৰুমটো বনাই দিছে আৰু আমাৰ যিটো বুট উঠা নমা কৰা ষ্টেপটো বেয়া আছিলে সেইটো বনাই দিছে ডিচি মহোদয় যিসকলে অলৰেডি নেশ্যনেল লেভেলত পজিশ্যন পাই আহিছে মেডেল লৈ আহিছে সিহঁতৰ পৰা মই জানিব খুজিম সিহঁতে কি বিচাৰে আচলতে মই 2014 চনৰ পৰা খেলিছোঁ ইয়াতে এই মেডেল লাষ্ট কেতিয়া লৈছা মেডেল 2019 লৈছা আচ্ছা বিশেষকৈ মানে আমাৰ মৰিগাঁৱতে আমাৰ ওচৰে পাজৰে যিখিনি গাঁও আছে সেইখিনিয়ে বহুতে নাজানে যে ইয়াতে নাও খেল হয় বুলি গম পায় কিন্তু ইয়াৰ পৰা যে মানে অসম টিমো খেলিব পাৰে নেশ্যনেলত পাৰ্টিচিপেট কৰিব পাৰে কিন্তু সেইটো কথাটো নাজানে এতিয়া আমি ইয়াৰ পৰা আপোনাৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰোঁ যাতে মৰিগাঁও জিলাৰ লগতে আন বেলেগ জিলাৰ সকলো খেলুৱৈ যাতে ইয়ালৈ আহে যেতিয়া আমাৰ বাকী বেলেগ অঞ্চলৰ মানুহবিলাকেও আহিব ইহঁতৰ মাজত এটা কম্পিটিশ্যন মনটো গুচি আহিব মানে সিহঁতে তেতিয়া গাঁৱৰ ল'ৰা ছোৱালীখিনিকে দেখি কোনোবা সময়ত হয়তো চাগে আমি গাঁৱৰ ল'ৰাই কি আৰু এনেকুৱা নিচিনা হ'ব যদি শিৱসাগৰ ল'ৰা আহে যোৰহাটৰ ল'ৰা আহে ইহঁতৰ মাজত যিটো দম আহি যাব তেতিয়া ইহঁতৰ যদি এতিয়া 90% আছিল 95, 99লৈকে গুচি যাব সেইটো হ'ল প্ৰথম অনুৰোধ ছেকেণ্ড অনুৰোধটো হ'ল কি ইহঁতে নিজে ক'ব যে ইহঁতে বহি থকা নাওখনৰ কেনেকুৱা গতি কাৰণ নাওখনত বাটা আছিলে 2007 চনতে যেতিয়া নেশ্যনেল গেম হৈছিলে তেতিয়া বোৰ্ডবিলাক আনিছিলে আৰু সেই বোৰ্ডবিলাকে এতিয়ালৈকে চলি আছে আৰু কিছুমান বোৰ্ড মানে ফুটা হৈ গৈছে তাৰপিছত সেই ফুটাবিলাক মানে জিন্স পেণ্টৰ কাপোৰটো তাৰপিছত আৰু এলাইট আৰু এমচিল বুলি এটা পোৱা যায় সেইটো দি পিনি মানে ফুটাবিলাক বন্ধ কৰি সেইবিলাক বোৰ্ডে অনুশীলন কৰিব লগা হৈছে আমি চৰকাৰক জনাইছোঁ যাতে চৰকাৰক দিম বুলি কৈছে আমি আশাবাদী বহুত ডাঙৰ কথা ভাবি চাওক জিন্স পেণ্টৰ মানে পুৰণা জিন্স পেণ্টেদি বাতি পেলাই এই নাও 2007 চনৰ নাওকেইখনক দি সেই তাৰ ওপৰত প্ৰেক্টিচ কৰি এতিয়া ব্ৰঞ্জ গোল্ড আৰু চিলভাৰ মেডেল লৈ আহি আছে ইহঁতক যদি আপোনালোক চবেই যিসকলে ভিডিঅ'টো চাই আছে বহুত স্পৰ্টছ লাইনৰ মানুহ থাকিব বা বহুত হাত দীঘল মানুহ থাকিব আপোনালোকে অন্ততঃ যদি কিবা এষাৰ চৰকাৰক কয় লিখে পজিশ্যন পোৱাখিনিয়ে নামটো আৰু বছৰটো কৈ দিবা জ্যোতিপ্ৰসাদ বৰদলৈ কণ্টিনিউৱাছ 11-12 ৱাও তাপস বিশ্বাস 2017 লাষ্ট মেডেল 1 চিলভাৰ 2 ব্ৰঞ্জ নৱনীতা বিশ্বাস কিমানৰ পৰা 7ৰ পৰা 16ৰ পৰা 21লৈকে কণ্টিনিউ এইফালে পদ্ম দাৰফাং 2018 দুটা গ'ল্ড আৰু চিলভাৰ তো আপুনি ভাবি চাওক যদি আমি চৰকাৰে ইহঁতক আগতীয়াকৈ থকা সুবিধা অন্ততঃ নাওকেইখনৰ যদি সুবিধা কৰি দিওঁ চাই কোৱা মতে এইকেইখন নাও এতিয়া মানে আউটডেটেড হৈ গ'ল যেনেকৈ আমাৰ নতুন ফোনটো ৰেডমি 7 ওলোৱাৰ পিছত 8, 9, 10 এতিয়া ওলালে আৰু বেলেগ ধৰণৰ ওলালে iPhone 13 পৰ্যন্ত ওলালে গতিকে মই ভাবিছোঁ যে 7 চনৰ যদি নাওকেইখন চলাই পেলাই কণ্টিনিউৱাছ এনেকৈ ব্ৰঞ্জ গ'ল্ড আৰু চিলভাৰ ল'ব পাৰে তেনেহ'লে
আমি যদি ভালকৈ সুবিধা দিব পাৰোঁ নহয় অসমৰ নাম বহুত ওপৰত যাব আৰু যেতিয়া বাহিৰৰ পৰা ল'ৰা ছোৱালী আহিব তেতিয়া ফালি দিব বুলি কৈছোঁ এইখিনি মই গৌৰৱেৰে মানে আজি বুকু ডাঠ হৈ গৈছে আজি এই ভিডিঅ'টো আপোনালোকক ইনফৰ্মেশ্যন আপোনালোকৰ মাজত যিটো এৱাৰনেছ আহক আগবাঢ়ি আহক সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপুনি এখন নতুন অসম গঢ়াৰ কাৰণে যিটো পৰিকল্পনা লৈছে তাত কিন্তু স্পৰ্টছৰ হাত আছে আৰু মই আপোনালোকক কৈছোঁ 2006 চনৰ পৰা এইগৰাকী অনন্ত বৰঠাকুৰ চাৰে শিৱসাগৰৰ পৰা আহি পেলাই ইমান সমস্যাৰ মাজত এই ল'ৰা ছোৱালীখিনিক যে আগবঢ়াই নিয়াৰ কাৰণে যিটো সপোন দেখি আছে ন মই চেলুট দিছোঁ ধন্যবাদ জয় অসম সিহঁতৰ দেখিছোঁ যে এটা ইউনিক মানে হেৰি আছে ইউনিফৰ্ম আছে সেই ইউনিফৰ্মটো সিহঁতে ডেইলি 5 টকাকৈ তুলি ইউনিফৰ্মকেইটা আনিছে মানে খেলটোৰ প্ৰতি কিমান আকৰ্ষিত হৈছে বা ছাৰজনে কিমান ধুনীয়াকৈ আকৰ্ষণ কৰিব পাৰিছে যাৰ কাৰণে সিহঁতে আগবাঢ়ি আহিছে গতিকে ভাবি চাওক বাকীখিনি যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকৰ হাতত বহুত শক্তি আছে মই অনুৰোধ কৰিছোঁ আপোনালোকে পাৰা কামখিনি কৰক